Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে কুশলে আছে আমি আজি পিকনিক যাব ওলাইছো মই গৈ আছো আমাৰ অফিসৰ বাইদেউ গৈছে মাইনী লগৰ দুজনীমান আৰু মোৰ লগৰ দুজনীমান আমি সবে স্কুটি লৈ যাম আৰু এফালে আমি আহি পিনি প্ৰগতি ওচৰত ৰখি আছোহি এজনীকে লগ হৈছোহি আৰু এফালে বাইদেউ অহা নাই বাইদেউ কাৰণে ৰখি থকা হৈছে আৰু আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে চাই আছে তেনেহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব বাইদেউলে ৰখি ওচৰৰ মানুহ আহিবলৈ দেৰিকে ওলাইছে ওচৰৰ মানুহ দেৰিকে পাইছেহি আমি সবেই স্কুটিতে যোৱা প্লেন কৰিলোঁ যিহেতু সবৰে স্কুটি আছে আৰু যিকেইজনীৰ নাই তাহাঁতি বেকত উঠি ল'লে তাৰপিছত আমি দিচাংমুখ অভিমুখে গৈ আছোঁ আৰু তাতে মোৰ লগৰ পূৰ্ণিমা আছে তাহাঁতৰ ঘৰ যিহেতু দিচাংমুখৰ পৰা 2 কিলোমিটাৰ মানে হয় গতিকে তাহাঁতৰ ঘৰতে আমি এতিয়া আহি পিনি ৰখিমহি আমি আহি পালোহি পূৰ্ণিমাহঁতৰ ঘৰত আমি কিছুমান বস্তু ল'ব লাগিব কেৰাহী চেৰাহী চচ টচ আমি ইয়াৰ পৰাই লৈ যাম কাৰণ একেবাৰে তাৰ পৰা লৈ অহা নাই বহুত বস্তু হৈ যায়তো স্কুটি দিগদাৰ হয় ইয়াৰ পৰা যিমান পাৰোঁ বস্তু চব ইয়াৰ পৰাই নিম ব'লক আপোনালোকক পূৰ্ণিমাহঁতৰ ঘৰখন অকণমান দেখাই দিওঁ হেইয়া পূৰ্ণিমা কি বেয়া পাওঁ তই কি বেয়া পাওঁ তই কেৰাহী ডাঙৰটো লওঁ আকৌ ডাঙৰটো অঁ এইটোত ভৰাবি ন অঁ সেইটোত ভাল সেইটো নালাগে থৈ দে এটা কেৰাহীয়ে হৈ যাব অকল ভাত বনাবলৈ লাগিব ষ্টিককেইটা ল'লি ভালনে বা আছো পানী লৈছে ধৰিব লাগিব নি কোনোবা এজনী লোৱা লাগে হেৰি বাবা আমাৰ বস্তু আনি আছো দেই পিকনিকৰ কাৰণে মাইনী পিঞ্চি আৰু এইফালে আমাৰ মানে ইয়াৰ পৰা আৰম্ভ কৰি দিছো এই ভইচ অভাৰ দি দিবা মই এনে ভিডিঅ' কনহে কৰি হ'ব মই কৈ দিছো এতিয়া আমি বস্তু উঠাইছো লাহেকে ইয়াৰ পৰা ওলাম আৰু ইয়াৰ পৰা 2 কিলোমিটাৰ মান আছে আৰু পিঞ্চি বান্ধৱী আছিলে পিঞ্চি মানে বান্ধৱী ঘৰতে এয়া দেখাই দিছো গোটেইখিনি বস্তু মানে আমাক ইয়াৰ পৰাই দিছে বাচন বৰ্তন থেংক ইউ দেই প্ৰত্যেকৰে স্কুটিত মানে টোপোলা দেই লেডিজ হ'লে মানে এইটোৱে ভাল ন স্কুটিত মানে বস্তু ল'বলৈ জেগা আছে আৰু এইফালে আমাৰ মানে পিঞ্চি স্কুটিটো একদম বস্তু আমাৰ বক্সটো কি হ'ল সেইটো বক্সটো এইটো বাই লৈ আছে হেল্ল' ৰাইজ বৰ্তমান আহি আমি পাইছোঁহি আৰু দিচাংমুখ এতিয়া ধুনীয়া এটা জেগা চাবলৈ গৈ আছোঁ আৰু এইখিনি চাওঁ ঠাইখিনি কি ধুনীয়া একেবাৰে নেচাৰেল পৰিৱেশ হয় ন এতিয়া আমি অলপ দূৰ যাওঁ চাওঁ কোনখিনিতনো জেগা পাওঁ এইফালে ব্ৰহ্মপুত্ৰ আৰু দিচাং নৈ যোনখিনিত লগ হৈছে তাতে খামগৈ বুলি ভাবিছোঁ চাই লওঁ গৈ লওঁ বহুত দেখাই আছোঁ বাৰু দেই আমি যিখিনি ঠাইলৈ গৈছিলোঁ তাত কোনো মানুহে নাছিলে গতিকে ভাবিলোঁ আমি ইফালে য'ত মানুহ বেছিকৈ ভিৰ হয় সেইফালে যাওঁ গতিকে এতিয়া গৈ আছোঁ দিচাং নৈ পাৰ হ'বলৈ বুলি ফাইনেলি দিচাংমুখ পাই গ'লো দেই মাইনী এইফালে নামটো কি আছিলে তোমাৰ আমি পাই গ'লো এতিয়া এইফালে বেগ চেগ টালি টোপোলা লৈ একদম এতিয়া খানা ৰেডি পিঞ্চি এতিয়া মজা লাগিছে দেখি স্কুটি আমি স্কুটি পাৰ নকৰাওঁ দেই পিঞ্চিৰ স্কুটি পাৰ কৰাই ল'ব মানে খৰিটো ময়ে লৈ লৈছোঁ বোলা যাইছ কালি টোপোলাই কৃষ্ণ দলংখন পাৰ হওঁতে কিন্তু সঁচাকৈ বহুত ভয় লাগিছিলে কিন্তু তাইৰ ওপৰত কনফিডেঞ্চ আছিলে যিহেতু তাহাঁতি এনেকৈ পাৰ হৈয়ে থাকে আৰু তাহাঁতিটো দিচাংমুখৰে হয় কিন্তু সাংঘাতিক দিয়ে টালিৰ টোপোলাই এজনী ডাবুল কৰি পিনি পাৰ হোৱাটো আৰু তাতে বাঁহৰ দলং
আৰু এইফালে পাৰ হৈ মেলি আহি পিনি এতিয়া আমি ধুনীয়াকৈ জেগা এডোখৰ চাই আছোঁ, যিহেতু অকণমান ছাঁ পৰা জেগাই লাগিব, বনাবও লাগিব। সেইটো কাৰণে আৰু মানুহ ইমানেই ভিৰ হৈ গ'ল, আমি 11-12 বজাত পাইছিলোঁগৈ, তথাপিতো পূৰা একদম মানুহ ফিল আপ। তথাপিতো এতিয়া পাম চাগে জেগা এডোখৰ, চাই লওঁগৈ ব'লক। আমি বৰ্তমান পালোহি দিছা, মোক ধুনীয়া ঠাই এখন চাই লৈছোঁ চাহ থকা। এতিয়া আমি চাহ বনাইছোঁ। মোক নেদেখাবি, মোক নেদেখাবি দে। কি হ'ল আহিছ? পূৰ্ণিমা বাক অলপ উঠাই দিছোঁ ভালকৈ। দিগদাৰ দিছা মোক কেনি আহিলি ঐ? উল্টা হৈ আহিলি। ওচৰৰ জেগা এডোখৰ আছিলে, সেইকাৰণে মই মানে এইডোখৰ পানীটো ল'ম বুলি ভাবিছিলোঁ, কিন্তু যাব নোৱাৰিলোঁ। কেনেকৈ যাবি বালিখনত? চকা লাগি ধৰিব। আৰু সেইফালে আমি ধুনীয়াকৈ চাহ তাহ খাই মেলি ল'লোঁ। তাৰপিছত এতিয়া পানী অলপমান নিব লাগিব, যিহেতু আমি বেলেগ ডাঙৰ পানী বটল লৈ অহা নাছিলোঁ। সেইটো কাৰণে চব্জি তব্জি চব লৈ আহিছোঁ, একদম নদী পাৰতে ধুমগৈ। আৰু এইফালে চাওক কিমানখিনি চব্জি ওলাইছে, আলু পিঁয়াজৰ পৰা আদি কৰি, পিঁয়াজ ওলোৱা নাই, আলু চালু চব্জি তব্জি বগৰী এইবিলাক চব ওলাইছিলে, মানে বিকিছে আৰু মানুহবিলাকে। তাৰপিছত এয়া আমি তললৈ নামি আহিছোঁ, এতিয়া নদী পাৰলৈ যাম, তাতে চব ধুই মেলি ল'মগৈ। পানী অলপ নিবলৈ এইফালে পানী অলপ লৈ যাম, আৰু লগতে আমি চব্জিবিলাকো লৈ আহিছোঁ, ইয়াতে ধুই মেলি ল'ম মাংস চাংসবিলাক, কাৰণ আমাৰ দূৰ হৈ যায় ন, পানী ইমান বেছি নাই আমাৰ হাতত। সেইটো কাৰণে ইয়াৰ পৰাই নিব লাগিব আৰু ধুই মেলি লৈ যাম। দুখন নাও কেলৈ জইন কৰি থৈছে ন? জাল মাৰে আকৌ। অঁ, দুখনতে মানুহ উঠি লয় মানে। যিহেতু আমাৰ আইটেম আছিলে হাঁহৰ মাংস আৰু এইফালে ব্ৰইলাৰ মাংস পুৰিম, সেইটো কাৰণে আমাৰ বাইদেৱে তাকে যা যোগাৰ কৰি আছে। এইফালে পিঁয়াজ অলপমান দিছে, মছলা চছলা দি পিনি এতিয়া খানি মেলি থৈ দিব। তাৰপিছত এইফালে হাঁহটো হ'লে এইফালে আমি তুলি দিম এতিয়া মাংসটো, আৰু বাকীবোৰ ৰাইজ এইবিলাক চালাড তালাড কটাত ব্যস্ত হৈ আছে আৰু। এতিয়া আমাৰ হাঁহটো বনাই হৈ গ'ল, গতিকে আমি এতিয়া ষ্টিকখিনি পুৰিম। আৰু দেখিছে নহয় ৰাইজ, আমাৰ ৰাইজসকল কিমান মেনেজমেণ্টত ভাল, কিমান ধুনীয়াকৈ তাহাঁতি বনাই মেলি লৈছে। এতিয়া ধুনীয়াকৈ তাৰ ওপৰত তুলি দিলে হ'ব আৰু। পূৰ্ণিমা বা চাই দি আকৌ, তুমি ইমান লাজ কৰা। আমি খানা খাই থকা ছাইডতে আৰু এটা পাৰ্টিয়ে খানা খাই আছিলে, গতিকে তেওঁলোকো আহিলে আৰু আমাৰ বাইদেৱে নচা ষ্টাৰ্ট কৰিলে, যেতিয়া তেওঁলোকেও আমাক জইন কৰি দিলে। আৰু এটা কথা, ইয়াত পিছে মই যিবোৰ গানত নাচিছিলোঁ সেইবোৰ গান লগাই দিব পৰা নাই, কাৰণ ইয়াত কপিৰাইট লাগি যাব ইউটিউবত, কিন্তু ফেচবুকত চাগে দিব পাৰিম। আৰু আপোনালোকে মোক ফেচবুকতো ফ'ল' কৰিব পাৰিব, প্ৰিন্সি হাজৰিকা ভ্লগ বুলিয়ে আছে, তাতে এবাৰ চাই ল'ব আপোনালোকে যদি ভালকৈ ভিডিঅ'টো চাব বিচাৰিছে। আৰু এনেকৈয়ে আমি তেওঁলোকৰ লগতে অলপমান ফূৰ্তি ফাৰ্তা কৰিলোঁ, যিহেতু আমাৰ মানুহ কম আছিলে, গতিকে তেওঁলোকক পালোঁ যেতিয়া ভালেই লাগিলে।
এইফালে মানে আমাৰ পূৰ্ণিমাৰ বাৰ্থডে আছিলে একচুৱেলি বাৰ্থডে হৈ গ'ল কিন্তু চেলিব্ৰেট কৰাহে হোৱা নাছিলে কাৰণ আমি গোটেইকেইজনী একেলগত নাই গোটেইকেইজনী বেলেগ বেলেগ কামত ব্যস্ত হৈ থকা আছিলে সেইটো কাৰণে আৰু যিহেতু মই তাইৰ ওচৰতে আছিলোঁ ভাবিলোঁ মই তাইক কেক এটা কটোৱাওঁ কাৰণ তাহাঁতি মোৰ প্ৰত্যেকটো বাৰ্থডে খুব ধুনীয়াকৈ চেলিব্ৰেট কৰে সেইটো কাৰণে মই যেনেকৈ পাৰিছোঁ আৰু তাইৰ কাৰণে সৰুকৈ কেক এটা লৈ আহিলোঁ আৰু আমি সকলোৱে মিলি ধুনীয়াকৈ কাটিলোঁ আৰু এই দিনটো সঁচাকৈ বহুত বেছি ভাল লগা আছিলে আৰু সদায় মনত থাকিব আমি বহুত বেছি এনজয় কৰিলোঁ একচুৱেলি ভবা নাছিলোঁ যে আমি গৈ পিনি ইমানখিনি ফূৰ্তি কৰিমগৈ বুলি কিন্তু ছাডেনলিয়ে প্লেনটো বনিছিলে আৰু ছাডেনলিয়ে বহুত ভাল লগা হৈ গ'ল আমাৰ খানা এতিয়া পাত বাঢ়িছে বাইদেউহঁতে পাই দিয়ক মানে দুমুকুটকৈ পাই দিয়ক কি নেমু কাটা নেমু আৰু এইফালে আমাৰ ধুনীয়াকৈ খাইবও হৈ গ'ল আৰু খানাও প্ৰত্যেকটো বস্তুৱে খুব টেষ্টি আছিলে চবেই ধুনীয়াকৈ মিলিজুলি বনালোঁ আৰু একেবাৰে শেষত এতিয়া মই কৈ আছিলোঁ তাহাঁতক ব'ল আমি বাই বাই কওঁ বোলো কিন্তু ভিডিঅ'টো আমি আপোনালোকক শুনাব পৰা নাই কাৰণ বেক চাইডত মানে মিউজিক বাজি আছিলে কপিৰাইট লগা ভয়তে আৰু এইবোৰ কি ক'ব আৰু হ'লেও আপোনালোকলৈও বহুত বহুত শুভেচ্ছা থাকিল নৱবৰ্ষৰ আহিবলগীয়া দিনবোৰ বহুত বেছি ভাল হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ